দিছোঁ আৰু একেলগে দি দিলে বেছি হৈ যাবও পাৰে। লৰাই থাকিব লাগিব যাতে তলৰটো জ্বলি নাযায়। এয়া হৈছে আৰু ভজা। অকণ অকণকৈ ঘি দি দিব লাগিব। এনেকৈ লৰাই থাকিব লাগিব তলিৰ ভাগ যাতে জ্বলি নাযায়, কালাৰটো বেয়া হৈ যাব নহ'লে। এতিয়া চেনি গুড়িখিনি দি দিছোঁ। আপোনালোকে যিমান পাৰে চেনিখিনি গুড়ি কৰিবলৈ চাব, নহ'লে চেনিখিনি গোটা গোটা হৈ থাকিলে লাডুটো খাবলৈ বেয়া হয়। চেনিখিনি যিমান পাৰে গুড়ি কৰি ল'ব। এতিয়া মই লৰাই দিছোঁ। মোৰ চেনিখিনি বেছি গুড়ি কৰা নহ'ল, সেইকাৰণে অকণমান গোটা গোটা পাতি থাকিলে। আপোনালোকে যিমান পাৰে গুড়ি কৰিবলৈ চেষ্টা কৰিব। আৰু বেচন আৰু চুজিখিনি বেছি নাভাজিব। এয়া দেখিছেনে, মোৰ চেনি গোটাই পাতি থাকিল। আপোনালোকক কৈ দিছোঁ মই। এনেকৈ লৰাই থাকিব লাগিব। গেছটো একদম ল' কৰি ল'ব লাগিব। আকৌ ইয়াত ঘি অকণমান দি লৈছোঁ। অকণ অকণকৈ ঘি দি দিছোঁ। যিমান হয় ঘিটো গলি যায়, সেইকাৰণে অকণ অকণকৈ দিব লাগিব। মই ঘিকণ দি আকৌ লৰাই দিছোঁ। এতিয়া খিচমিচ আৰু বাদামকেইটা দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে অলমণ্ড বাদাম দিব পাৰে, কাজু বাদাম দিব পাৰে। আকৌ লৰাই দিছোঁ। এনেকৈ লৰাই থাকিব লাগিব। মিঠৈ কৰিব পৰা হৈছে আৰু। এয়া মই কাঢ়ি ল'লোঁ। এয়া এনেকৈ লাডু কৰিছোঁ আৰু এটা এটাকৈ লাডু কৰি দিছোঁ। মোৰ 21টা লাডু হ'ল। এয়া হৈ গ'ল মোৰ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি অল কৰি দিব। ধন্যবাদ।